আজি দুদিনমানৰ আগতে 24 আগষ্টত ওদালগুৰিত আহি অঞ্জলি দৈমাৰী ডাঙৰীয়ানীক জইনিং কৰাৰ এটা প্ৰগ্ৰাম আছিলে। তাতে হাগ্ৰামা মহিলা ডাঙৰীয়াই এটা বিবৃতি প্ৰকাশ কৰিছিল। বিটিআৰ চুক্তি ভেলুলেছ অৰ্থাৎ মূল্যহীন। তাৰ লগতে তেখেতে কৈছিলে বিটিআৰ চুক্তিত একো নাই, খালি বড়োসকলৰ কাৰণেহে আছে। এটা মই নিজে শুনিছোঁ ছ'চিয়েল মিডিয়াত। 3 নম্বৰো কৈছিলে বিটিআৰ চুক্তি ইমপ্লিমেণ্ট কৰিবলৈ গ'লে বড়ো আৰু অনাবড়োৰ মাজত সংঘৰ্ষ হ'ব, মাৰপিট হ'ব। এই বিবৃতিটো তেখেতে ৰাখিছিল। গতিকে সংঘৰ্ষ হ'ব আৰু বিবৃতি, এই সংঘৰ্ষ হ'ব আৰু মাৰপিট হ'ব, এই অপৰাধমূলক আইনগতভাৱে অপৰাধমূলক তেখেতৰ বিবৃতিটো তেখেতে উঠাই ল'ব লাগে বুলি তেখেতক মই আহ্বান জনাইছোঁ। এই বিবৃতিটো আহ্বান জনাইছোঁ কিয়নো আমি চলিত BTC নিৰ্বাচনটো আমি শান্তিপূৰ্ণভাৱে সম্পন্ন হোৱাটো বিচাৰোঁ। কাৰণ বিটিআৰ চুক্তি ৰূপায়ণ কৰিব লাগে। ইয়াৰ দফাবোৰ, ইয়াৰ স্কিমবোৰ, ইয়াৰ প্ৰজেক্টবোৰ আমি ইমপ্লিমেণ্ট কৰি আদায় কৰিব লাগে গভৰ্ণমেণ্টৰ পৰা। আৰু সেই বিটিআৰ চুক্তিৰ নামাকৰণটো হৈছে বড়ো পিছ একৰ্ড, বড়ো শান্তি চুক্তি। গতিকে বড়ো শান্তি চুক্তি, শান্তিয়ে ঘূৰাই আনিবৰ কাৰণে ভাৰত চৰকাৰে আজি NDBFCৰ লগত চুক্তি স্বাক্ষৰ কৰিছে। তেনেস্থলত তেখেতে কেনেকৈ সংঘৰ্ষমূলক, অপৰাধমূলক, আইনৰ দৃষ্টিত অপৰাধীমূলক কথাবিলাক কেনেকৈ ক'লে? গতিকে তেখেতক মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ, তেখেতে এই কথাটো উঠাই ল'ব লাগে। আৰু এই কথাটো, এই বিবৃতিটো তেখেতৰ ভুল হৈছে বুলি ভুল স্বীকাৰ কৰাটো উচিত। তেতিয়া ৰাইজে তেখেতক ভাল পাব। আৰু মূল্যহীন কোৱা কথাটো খালি বড়োসকলৰ কাৰণে আনা বুলি কৈছে, কিন্তু বড়োসকলৰ বাদেও অনাবড়োসকলৰ কাৰণে বহুত ইয়াতে পেকেজ অনা হৈছে। উদাহৰণস্বৰূপে ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ এটা স্কিম আহিব, প্ৰজেক্ট আহিব। নেপালী নতুবা গোৰ্খা সম্প্ৰদায়ৰ কাৰণে তেওঁলোকৰ আদি কবি, প্ৰথম কবি সাহিত্যিক ভানু আচাৰ্যৰ কাৰণে এটা প্ৰজেক্ট আহিব। আদিবাসী চাহ জনজাতি ভাইসকলৰ কাৰণে তেখেতসকলৰ বীৰ পুৰুষ বিৰছা মুণ্ডাৰ কাৰণেও প্ৰজেক্ট আহিব। বঙালী সম্প্ৰদায়সকলৰ কাৰণে স্বামী বিবেকানন্দৰ এটা প্ৰজেক্ট আহিব। কোচ ৰাজবংশীসকলৰ কাৰণে বীৰ চিলাৰায়ৰ এটা প্ৰজেক্ট আহিব। মাইনৰিটি মুছলমান ভাইসকলৰ কাৰণে এটা এক্সট্ৰাকৈ ডিষ্ট্ৰিক্ট ৱাইজত মাইনৰিটি বৰ্ড গঠন হ'ব, হজ কমিটি হ'ব, ভাৰতীয় মাইনৰিটি কমিশ্যনৰ আণ্ডাৰত। তেনেস্থলত খালি বড়োসকলৰ কাৰণে ইয়াত বিটিআৰ চুক্তিটো কৰা হৈছে, বড়োসকলৰ কাৰণে খালি প্ৰজেক্ট অনা হৈছে। এই কথাটো কিন্তু অৰ্থহীন। হাগ্ৰামা মহিলাই কোৱা কথাটো এইটো অৰ্থহীন, এইটো ভেলুলেছ। তেখেতৰ ষ্টেটমেণ্টটো ভেলুলেছ। তেখেতে বিটিআৰটো মানে ভেলুলেছ বুলি কৈছে, মই তেখেতৰ বিবৃতি ষ্টেটমেণ্টটো মই ভেলুলেছ বুলি কৈছোঁ। তেখেতে পাৰিলে সেইটো উঠাই ল'ব লাগে, তেখেতে ভুল স্বীকাৰ কৰিব লাগে। কিয়নো অনাগত যিটো BTC ইলেকশ্যন এইটো পিচফুলি অভাৰকাম হোৱাটো মই বিচাৰোঁ। আৰু আমি সেইটোকে কৈ আছোঁ, বিভিন্ন জেগাৰ বিভিন্ন এটা শান্তিপূৰ্ণ, এটা শান্তিপূৰ্ণই আছে। ৰাইজে বুজি পাইছে কোনে কি কৈছে, কোনে কি কোৱা নাই, সেইটো আমি ৰাইজক বুজাবলৈ দৰকাৰ নাই। এতিয়া ৰাইজে সকলোৱে সচেতন। BTC আৰু অসমৰ জনজাতি বড়োসকল বা অন্যান্য ৰাজনৈতিক খুব সচেতন আৰু সজাগ। তেখেতসকলক আমি মানে অন্য ধৰণে বিপথে আৰু পৰিচালিত কৰিব পৰা আমাৰ এটা ৰাস্তা নাই। এটা আমাৰ লগতেই আছে। UPPL আমি খাটাং জিকিমেই। UPPL চৰকাৰ গঠন কৰিব, চৰকাৰ গঠন কৰিব। BPF 15 বছৰ ৰাজত্ব কৰিলে, গতিকে 15 বছৰ এতিয়া এণ্টি ইনকাম্বেঞ্চি আছে, ইয়াত কৰাপশ্যন হৈছে। অঞ্জলি দৈমাৰী ডাঙৰীয়ানীয়ে BPFত অৱশ্যে কৰাপশ্যন হৈছে, এটা কিছু ৰিফৰ্ম কৰিব, সংশোধন কৰিব লাগিব বুলি তেখেতে কৈছে।
হাগ্ৰামা মহিলাই কৰাপশ্যন হোৱা নাই বুলি কয় অঞ্জলি আহিয়েই পদাৰ্পণ কৰি কৰাপশ্যন আছে বুলি ক'লে এইটো মই ভাল পাইছোঁ খুব ভাল পাইছোঁ মই অঞ্জলি তেনেকুৱা ধৰণে যদি কৰাপশ্যন হৈ থাকে বুলি কয় আমাৰ কাৰণে ভাল এইটো খুব ভাল কথা কৈছে তেখেতে ওদালগুৰি জিলাতো আমি টোটেল ভেৰগাঁও সাব ডিভিজন অগ্ৰগাঁও সাব ডিভিজন মিলি পেলাই আমি 8খন পাম বুলি মই আগৰ পৰাই কৈ আছোঁ ইতিমধ্যে 8খন আহিলেই গতিকে 2খন আমি 100% আহিম বুলি মই নকওঁ মানুহে বেয়া পাব আমি 8খন পাম বুলি কৈছোঁ আৰু টোটেল BTCত আমাৰ 40খনত আমি 32খন পাম বুলি কৈছোঁ আমাৰ প্ৰমোদ বড়ো সভাপতি ডাঙৰীয়াই 28খন পাম বুলি কৈছে সেইটো তেখেতে ক'লে ক'ব পাৰে এতিয়া ৰাজনীতিৰ চবেই ক'ব পাৰে কিন্তু আমাৰ কথাটো কিন্তু সত্য আছে আমাৰ কথাটো কিন্তু ইউনিভাৰ্চেল সাৰ্বজনীন কাৰণ BTR চুক্তিটো চবেই আকোৱালি লৈছে কি বড়ো কি অনাবড়ো এতিয়া আকোৱালি কেনেকৈ লৈছে জানেনে BTR চুক্তিৰ নেক্সট দিনাখনেই সমগ্ৰ অসমৰ বিভিন্ন জাতি গোষ্ঠী ধৰ্ম ভাষা নিৰ্বিশেষে সংগঠন ৰাজনীতিক দল ছাত্ৰ সংগঠনে ওয়েলকাম কৰিছিল অভিনন্দন জনাইছিল উষ্ম অভিনন্দন জনাইছিল প্ৰমোদ বড়োলৈ গোবিন্দ বসুমতাৰ উদাহৰণটো হৈছে লুৰিণজ্যোতি গগৈ আছুৰ সাধাৰণ সম্পাদক তেখেতে গদকে অভিনন্দন জনাইছিল তেতিয়ালৈ কেনেকৈ BTRটো কেনেকৈ মানে ভিললে চল কেনেকৈ মূল্যহীন হ'ল এটা ৰাজনীতি ভাষ্য হাগ্ৰামা মহিলাই ডাঙৰে এটা ৰাজনীতি যাতে আকৌ গাদীত আহিব পাৰে 20 বছৰৰ কাৰণে তেখেতে কোৱা কথাটো কিন্তু এইটো আজিকালি নুশুনে ৰাইজে এইটো শুনাৰ এতিয়া কিবা নাহে প্ৰস্তুত নহয় এই কথাত ভুল যোৱাৰ কিনে ৰাইজ এতিয়া প্ৰস্তুত নহয় এতিয়া হাজাৰ হাজাৰ মানুহ এতিয়া UPPলত যোগদান দি আছে মুছলিম ভাইসকলৰ আহি আছে এতিয়া UPPলৰ দ্বাৰা UPPলৰ শাসনৰ দ্বাৰা সমগ্ৰ BTCৰ জনজাতি যিকোনো অজনজাতি সুৰক্ষিত হ'ব বুলি আশা কৰিছে ৰাজনীতিভাৱে সুৰক্ষিত হ'ব মাটি ষ্টাফৰ সম্পত্তি তেওঁলোকৰ সুৰক্ষিত হ'ব নিবনুৱা সমস্যা সমাধান হ'ব বিভিন্ন ধৰণৰ শিক্ষা দীক্ষা চাকৰি বাকৰি এইবিলাকত কিছু আমি উপকৃত হ'ম বুলি ভাবি লৈছে আৰু সেইটো আমি পঠিয়ান নিয়াবলৈ আমি সক্ষম হৈছোঁ UPP দলে আমি বুজাবলৈ সক্ষম হৈছোঁ আৰু তেওঁলোকে পঠিয়ান গৈছে গতিকে তাতকৈ আৰু আমি কি ক'ব লাগে আৰু হীৰাচৰণে ডাঙৰীয়া তেখেত MP ময়ো এজন লেজিসলেচাৰ আছিলোঁ 15 বছৰ তেখেতে MP হোৱাটো মোৰ জিলাচি নাই কিন্তু আমাৰ বড়ো মূল সুঁতিৰ মানুহবিলাক লিডাৰ ভুলৰ কাৰণে কোকৰাঝাৰৰ পৰা দ্বিতীয়বাৰৰ তেখেতে MP হ'ল আৰু তেখেতে MP হৈ থকাৰ ট্ৰাম্প কাৰ্ডটো হৈছে বড়োসকলৰ এগেইনষ্টত সদায় কথা ক'ব লাগে বড়োসকলে কিবা যদি ৰাজনীতি আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে যদি আন্দোলন কৰি আহিছে সদায় তাৰ এগেইনষ্টত কিন্তু অহাবাৰ এইটো ভাত তেখেতৰ উকলি যাব তেখেতৰ আৰু ভাত নাই আৰু নেক্সটত তেখেতে হৈছে আমাৰ ক'ব লগা নাই কিন্তু হীৰাচৰণীয়া ডাঙৰীয়াক মই এটাই মানে ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ আহ্বান জনাইছোঁ আক্ৰোশমূলক এণ্টি ট্ৰাইবেল এণ্টি বড়ো এই ষ্টেটমেণ্টটো দি থাকিব নালাগে তেখেতে আমাৰ লগত মেইন ষ্ট্ৰীমৰ লগত BTCৰ মেইন ষ্ট্ৰীমৰ লগত মিলি যাওক তেখেতে আমি আৰু 10 বছৰৰ কাৰণে আমি MP বনাব পাৰোঁ কিন্তু আমাৰ লগত আহক তেখেতে BTCৰ চিফ হোৱাৰ আশা আকাংক্ষা পুহি ৰখাটো মোৰ ক'ব লগা নাই মেজৰিটি পালে হ'বওতো পাৰে কালিতো আজমলতো চিফ মিনিষ্টাৰ হ'ব পাৰে না অসমতো প্ৰথম চিফ মিনিষ্টাৰ কোন আছিল ভাৰত স্বাধীনৰ আগত ছাৰ ছাদুল্লাহ সেকেন্ড আছে আনোয়াৰ টাইমৰ বাইদেউ আজমল নোহোৱাৰ কি যুক্তি আছে ট্ৰাইবেলবিলাকৰ মাজত সৰ্বানন্দ সোণোৱাল দ্বিতীয় চিফ মিনিষ্টাৰ প্ৰথম চিফ মিনিষ্টাৰটো হৈছে যোগেন হাজৰিকা তিনিমহীয়া চিফ মিনিষ্টাৰ আছিল টাইমৰ বাইদেউ কেশৱ গগৈ বৰ্তমান প্ৰাক্তন মহামান্য চিফ জাষ্টিছ সুপ্ৰিম কোৰ্টৰ ৰঞ্জন গগৈৰ দেউতাক কেশৱ গগৈ তেখেতেও চিফ মিনিষ্টাৰ তেখেতে মই পাইছোঁ 5 বছৰ এছেম্বলিত গতিকে হীৰাচৰণে যদি মেজৰিটি পায় যদি 21টা যদি সিট পায় হ'ব পাৰে এটি কি ডাঙৰ কথা আছে আৰু হৈ পেলাই তেওঁ ভাল কাম কৰি দি হ'ল কিন্তু হ'ব জানো এটা সিট পাব না নাই সন্দেহ আছে গতিকে
হীৰা চনিয়াৰ সপোনটো চবেই দেখিব পাৰে। আব্দুল কালাম ভাৰতৰত্ন ৰাষ্ট্ৰপতিয়ে কৈছে জীৱনত উন্নতি কৰিব লাগিলে সৰু কালৰ পৰা এটা সপোন দেখিব লাগে বুলি কৈছে। এই যিটো সপোনটো দেখি দিয়ে সেইটো বাস্তৱত ৰূপায়ণ কৰিব পাৰি। আব্দুল কালাম ডাঙৰীয়া এটা মাছমৰীয়া এজন দুখীয়া দৰিদ্ৰ পৰিয়ালৰ মানুহ আছিল, কিন্তু তেখেতৰ শিক্ষাগুৰুটো আছিলে হিন্দু আছিলে। ৰামেশ্বৰমত আজি তেখেতে ভাৰত ৰত্ন হ'ল, ৰাষ্ট্ৰপতি হ'ল, মিছাইল মেন হ'ল, যাক পাকিস্তান চাইনাই ভয় কৰিছে। আমাকো তেনেকুৱা হিউমেন ৰিচোৰ্চ থকা মানুহ, ৰিচোৰ্চ পাৰ্চন আমি জন্ম দিব লাগিব এই BTRৰ জৰিয়তে। কিন্তু BTR যদি এতিয়াই যদি একো নাই, মূল্যহীন কিবা কিবি যদি ভংগ কৰাৰ চিন্তা চৰ্চা কৰি থাকে, পাৰ্লামেণ্টত আইন হ'বলৈ যদি নিদিয়ে, তেতিয়া আমাৰ আব্দুল কালামৰ জন্ম নহ'ব, কাৰো জন্ম নহ'ব ইয়াত। গতিকে হীৰা চৰণে আমাৰ ভুলৰ কাৰণে এইটো হৈছে। আমি ইউনাইটেড নহয়, এটা আমাৰ দুৰ্ভাগ্যৰ কথা। গতিকে এই কথাটো আমাৰ কোকৰাঝাৰ সমষ্টি বা আমাৰ বড়োসকলৰ ফাদাৰ পলিটিচিয়ান আছে ৰঘুনাথ ব্ৰহ্ম, গোপীনাথ বৰদলৈৰ লগৰে আছে। আজি সেই অস্তিত্ব, এই ঐতিহ্য আমাৰ ভুলৰ কাৰণে আমি হেৰাব লগা হ'ল। কিন্তু হীৰা চৰণীয়া যিয়ে নহয়, তেওঁ আমাৰ ট্ৰাইবেল মানুহ হৈ ট্ৰাইবেলৰ এগেইনষ্টত ইমান বেয়াকৈ কথা কিয় ক'ব পাৰে তেখেতে? এইটো ভাল কাম কৰা নাই তেখেতে, সেইটোৰ পৰা সদায় আঁতৰি থকাটো ভাল। তেখেতে আলফা আছিলে, সংগ্ৰাম কৰিছিল, অসমৰ মূল সুঁতিৰ কাৰণে তেখেতে চিন্তা কৰিছিল, অসমখন বচাবৰ কাৰণে চিন্তা কৰিছিল, ৰাষ্ট্ৰ বিচাৰিছিল। আজি ক্ষুদ্ৰ এটা কোকৰাঝাৰ লোকসভা সমষ্টিৰ MP হৈ পেলাই নিজৰ ট্ৰাইবেল জাতিৰ এগেইনষ্টত ইমান কথা কোৱাটো ভাল হোৱা নাই। সেইকাৰণে হীৰা চৰণীয়াক আজি এই ইণ্টাৰভিউৰ জৰিয়তে তেখেতক মই আহ্বান জনাইছোঁ, আপুনি এণ্টি ট্ৰাইবেল যিটো এটিটিউড এইটো ত্যাগ কৰিব লাগে, UPPLে এইটো নিৰ্বাচনত জয়যুক্ত কৰাৰ পাছত, এবছলুট মেজৰিটি পোৱাৰ পাছত শাসনত আহিব, BTR ৰূপায়ণ কৰিব, সকলোকে সাঙুৰি ল'ব, ইউনাইটেডলি কাম কৰি যাব। এই প্ৰতিশ্ৰুতিটো, এই আশ্বাসটো UPPLৰ তাত আছে। এইটো এটা ৰাজনীতিৰ এটা বৃহৎ আদৰ্শ। এই আদৰ্শটো লৈ পেলাই আজি UPPLে আগবাঢ়ি যাব। আৰু কোনোবা পাৰ্টীয়ে জিকি পেলাই যদি আহে, কিন্তু তেওঁলোকে পাৱাৰত নাহিল, চৰকাৰ গঠন নকৰিলে, তেখেতসকলেও কনষ্ট্ৰাকটিভভাৱে এটা গঠনমূলক ভূমিকা গ্ৰহণ কৰি UPPLক সহায় কৰিব বুলি মই আশাবাদী। UPPLক চৰকাৰ চলাই নিয়াত তেওঁলোকেও সহায় কৰিব বুলি মই আশাবাদী। ইভেন হাগ্ৰামা মহিলাৰো সেইটো কৰিবলৈ বাধ্য হ'ব, কাৰণ হাগ্ৰামা মহিলাৰে পলিটিক্স শিকিছে, শিকা নাই বুলি ক'লে ভুল হ'ব, পলিটিক্স শিকিছে, তেখেতেও কৰিব। এতিয়া জিকিবৰ কাৰণে বহুতো কথা ক'ব পাৰে, তেখেতসকলকো আমি সাঙুৰি ল'ব লাগিব, তেতিয়াহে UPPLৰ জয়যাত্ৰাটো ভাল হ'ব। এইটো কিন্তু মই আশাবাদী, মই ছিনিয়ৰ লিডাৰ হিচাপে মই আশাবাদী। এইটোৱে আমাৰ সপোন, আমাৰ দৃষ্টিভংগী, আমাৰ ৰাজনীতি আদৰ্শ, এইটো কেতিয়াও অথলে নাযায়। গতিকে UPPLে ভাল কাম কৰিব সকলোৰ কাৰণে। আমাৰ UPPL ৰাজনৈতিক দলে তথা প্ৰমোদ বড়ো আৰু গোবিন্দ বসুমতাৰী ডাঙৰীয়াসকলে ৰাইজৰ আগত বাৰে বাৰে আশ্বাস আৰু প্ৰতিশ্ৰুতি দি আছে, আমি কৰাপশ্যন ফ্ৰী, দুৰ্নীতিমুক্ত চৰকাৰ দিম, ৰাইজক উপহাৰ দিম, এইটো বাৰে বাৰে কৈ আছে। তেনে ষ্টাইলত কৰাপশ্যন কৰাৰ যুক্তি নাই। কৰাপশ্যনটো হৈছে 15 বছৰত। উদাহৰণস্বৰূপে যোৱা 24 তাৰিখে আগষ্টত অঞ্জলি ডেমাৰীয়ে স্বীকাৰ কৰিছে BPF কৰাপশ্যন হৈছে, এটা আমি ৰিফৰ্ম কৰিব লাগিব। এতিয়া তেখেতসকলে কিন্তু হাগ্ৰামাৰ যিটো বেনাৰ, আগৰ বেনাৰ মানুহবিলাক তেওঁলোকে সেইটো কিন্তু স্বীকাৰ কৰা নাছিল। অঞ্জলি ডেমাৰীৰ যে সাহস, বুকুত বল বান্ধি পেলাই যে এই কথাটো ক'লে কৰাপশ্যন হৈছে বুলি, তেওঁলোকেও এতিয়া অনুশোচনা কৰিছে
যে কৰাপশ্যনটো আমি ৰিফৰ্ম কৰিব লাগিব পাৱাৰত আহিলে আমাৰতে কৰাপশ্যন মুক্ত হ'বই লাগিব নহ'লে আগৰ নিচিনা সেই হ'ব প্ৰফুল্ল মহন্ত AGP চৰকাৰ গঠন কৰিলে 5 বছৰত ভালদৰে কাম নকৰিলে নেক্সটৰ কংগ্ৰেছ আকৌ গভৰ্ণমেণ্টত আহিল যদি আমি যদি সেই প্ৰতিশ্ৰুতিটো ৰক্ষা নকৰোঁ তেতিয়াহ'লে আমাৰো সেই তথাৱশ্য সেইটোৱেই হ'ব কিন্তু সেইটো নকৰে UPPলে সেইটো নকৰে কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট দিব আৰু সেইটো কিছুমানে কৈছে পইচা নিদিলে ফাইল পাৰ নহয় টেবুলৰ পৰা ফাইল নাযায় এটোতো হ'বলৈ দিয়া নহ'ব যাৰ কাৰণে এতিয়া কিছুমান পাৱাৰ এইবিলাক ডিচেন্ট্ৰেলাইজেশ্যন কৰাৰ কাৰণে চিন্তা চৰ্চা কৰা হৈছে একৰ্ডত ডিচেন্ট্ৰেলাইজেশ্যন বিকেন্দ্ৰীকৰণ যে কেনেকুৱা আগতে মাটিৰ নামজাৰি কিবা কিবি দলিল চলিল কিবা কিবি কৰিব লাগিলে হেড অফিচত যাব লাগিছিল কোকৰাঝাৰত এবাৰ প্ৰত্যেক ডিষ্ট্ৰিক্টতে এই কামটো হ'ব প্ৰত্যেক ডিষ্ট্ৰিক্ট হোৱাৰ হ'লে কৰাপশ্যন কৰিব নোৱাৰিব লোকেল মানুহে দেখা পাব নহয় কৰাপশ্যন কৰিছে আৰু এতিয়া বিজেপি গভৰ্ণমেণ্টে কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট চলাই আছে 10 টকা ল'লেও এৰেষ্ট কৰি জেলত ভৰাই দিছেতো পুলিচ অফিচাৰবিলাকো গৈছে আমাৰো এই ব্যৱস্থা ল'ব লাগিব আৰু আমাৰো এই ব্যৱস্থা ল'ব লাগিব গতিকে UPPলে এটা সংকল্প লৈছে দৃঢ় সংকল্প গ্ৰহণ কৰিছে যে কৰাপশ্যন ফ্ৰী দুৰ্নীতিমুক্ত চৰকাৰ দিয়াটো নিশ্চিত আজি কিছুদিনৰ আগত প্ৰায় 29 গৰাকী চাকৰি গ'ল BPFৰ আণ্ডাৰত ইণ্টাৰভিউ নোহোৱাকৈ চাকৰি দিছিল এতিয়া গভৰ্ণৰৰ শাসন অহাৰ লগে লগে চব ছাটাই হ'ল এতিয়া UPPলে এতিয়া ইনকুৱাৰী কৰিব দিয়াৰ কাৰণে এই ৰিজাল্টটো ওলাইছে কৰাপশ্যনৰ ৰিজাল্টটো গতিকে UPPলে এইটো মেইনটেইন কৰিব লাগিব পাৱাৰত আহিলে মোৰ দিনত মই যেতিয়া 15 বছৰ MLA আছিলোঁ মাছপাততে আছিলোঁ 232 গৰাকী মই অংগনাবাদী চাকৰি বিনা পইচাত দিছোঁ সেই একে চাকৰিটো 3-5 বছৰৰ পাছত 30,000 60,000লৈ নিলাম গ'ল কিয় গ'ল এইটো এতিয়া শাসনৰ নেতৃত্বত থকা হাইকমাণ্ড তেখেতসকলে এইটো অবাধ স্বাধীনতা দিছিল তেখেতসকলৰ চামচাসকলক তেখেতসকলৰ ৱৰ্কাৰসকলক BCDC TCLCC তেওঁলোকে চকু মুদি থাকি পেলাই হাইকমাণ্ডে তেওঁলোকক কৰাপশ্যন কৰিব দিছিল যাৰ কাৰণে কৰাপশ্যনৰ ৰাজ্য অৰাজক এই ব্যৱস্থাটো আমি হ'বলৈ নিদিওঁ আৰু মই যেতিয়াকে সিনিয়ৰ লিডাৰ হিচাপে এইটো পৰামৰ্শটো দিম যেটা এইটো কৰিব লাগিব আমি যেতিয়াকে উপেন্দ্ৰনাথ ব্ৰহ্মই কৈছিলে বড়ো জাতিত এটা মাষ্টাৰ ৰাষ্ট্ৰ হিচাপে আমি সৃষ্টি কৰি গঠন কৰি যাব লাগিব পৃথিৱীৰ এটা আত্মপৰিচয় দি যাব লাগিব এটা মাষ্টাৰ ৰাষ্ট্ৰ কেনেকৈ হ'ব আপোনাৰ লগত মোৰ লগত কাম কৰা মানুহ গৰীব মানুহ আমাৰ লগত ৱৰ্কাৰ হোৱা আন্দোলনৰ জপিয়াই ফুৰা আন্দোলন শেষ হোৱাৰ পাছত এটা একৰ্ড হোৱাৰ পাছত চাকৰি বাকৰি যদি ওলাই মোৰ চকুতে দেখিছে ঘৰৰ ওচৰত তেওঁ দৰিদ্ৰ মানুহ তেখেতক মই গৰু ছাগলী গৰু মাংস গৰু ছাগলী মহ ইত্যাদি পকা ধানটো পথাৰতে বন্ধক দিয়াই মাটি বিক্ৰী কৰাই কেনেকৈ আমি সেইটো কৰিব পাৰিম এটা আমাৰ মানৱতাই নকয় আমাৰ মানসিকতাই নকয় গৰীব মানুহ ডেইলি হাজিৰা কৰিলেহে 200 টকা পায় ইয়াৰ পৰা কেনেকৈ 10,000 আদায় কৰিম আৰু সেইটোৱে যদি হৈ আছে তেতিয়াহ'লে উপেন্দ্ৰনাথ ব্ৰহ্মৰ যিটো আদৰ্শ তেখেতে কৈ যোৱা কথাবিলাক আমি ভাইলেট কৰা হৈছে না নাই আমি ভংগ কৰিছোঁ এইটো অন্যায় হৈছে এই কামবিলাক আমি কৰিব নালাগে কৰিব দিব নালাগে তেতিয়া আমি কথাত কৈ উল্টা যদি কৰিলে সেইটোতো নহ'ব আৰু যদি সেইটোৱেই কৰে UPPL নিশ্চিন্ন হৈ যাব 5 বছৰৰ পাছত মই পাৰ্টিত থাকিলে কি হ'ব এইটো মই ভাল নাপাওঁ মই ডাইৰেক্ট কৈ দিম এইটো কৰাপশ্যন হৈছে UPPL 5 বছৰৰ পৰা নিশ্চিন্ন হৈছে পাৰ্টি নাথাকিব কেনেকৈ নাথাকিব বড়ো জাতিৰ ভিতৰত বহুত পলিটিকেল পাৰ্টি আহিল উদয়াচল ডিমাণ্ড কৰি PTC জন্ম হ'ল লাষ্টৰ জনতাৰ লগত 1977-78 এলায়েন্স কৰি গভৰ্ণমেণ্টত আহিল গভৰ্ণমেণ্টৰ অহাৰ কাৰণে আগতীয়াকৈ 1977 চনত 1977ত 4 এপ্ৰিলত চৰণ নাৰ্জাৰীয়ে PTCৰ পৰা জেনেৰেল ছেক্ৰেটাৰী হৈ উদয়াচল দাবী আমি
ত্যাগ কৰিছোঁ সেইটো নকৰিলে গভৰ্ণমেণ্টত সোমাব নোৱাৰে গোলাপ বৰবৰৰ গভৰ্ণমেণ্টত তাৰ পাছৰ পৰা বড়ো জাতি পিটিচিৰ প্ৰতি মোহ ভংগ হৈ গ'ল মোহ ভংগ হ'ল সমৰ্থন নহ'ল সেইটো এটা তাৰ পাছত কি আহিল প্ৰগ্ৰেছিভ পিটি জন্ম হ'ল ইয়ং পিটিচি জন্ম হ'ল সিহঁতৰ বিভাজন হ'ল যেনেকৈ আমাৰ এতিয়া মাজতে NDB 4 ভাগ হৈছিল UTNLF আহিল UBNLF আহিল PDF আহিল PCDR আহিল বড়ো জাতিৰ কিমান বাগৰি গ'ল ৰাজনীতি দল কিয় বাগৰি গ'ল ৰাজনীতি আশা আকাংক্ষা পূৰণ কৰিম বুলি আদৰ্শগতভাৱে প্ৰতিশ্ৰুতি দিয়াতে যদি কেতিয়াবা ভংগ হয় বিট্ৰে কৰে জাতিটোক বা জনসাধাৰণ যদি বিট্ৰে কৰে এবাৰ বিট্ৰে কৰে এইটো এবাৰ যদি পিছলি যায় আৰু এই ৰাজনীতি দল কেতিয়াও উত্থানত আহিব নোৱাৰে মাইনৰিটিৰ মাজত এটা সময়ত ইউমেপ জন্ম হৈছিল ইউমেপ গোলাম উছমানীৰ তেখেতে বিলাত ফেৰত কিন্তু বেৰিষ্টাৰ তেখেতৰ নেতৃত্বত ইউমেপ জন্ম হৈছিল মাইনৰিটি ফ্ৰণ্ট ইউনাইটেড মাইনৰিটি ফ্ৰণ্ট ইউমেপ 17 জন অসম বিধানসভাৰ MLA আহিছিল নেক্সটত নাহিলেই শেষ আজি ইউমেপ শেষ গতিকে UPPলৈও শেষ হ'ব এতিয়া BPF শেষ হ'বলৈ গৈ আছে গণতন্ত্ৰত নতুন পাৰ্টি আহিব পুৰণা পাৰ্টি ডুবি যাব এইটো এটা গণতন্ত্ৰৰ এটা গতানুগতিক এটা প্ৰক্ৰিয়া গতিকে সেইটো আমি হ'বলৈ নিদিম আমি ভালদৰে কাম কৰিবলৈ কমচে কম 15-20 বছৰৰ কাৰণে BTRটো ভালদৰে সম্পন্ন কৰিবৰ কাৰণে এইটো কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্টটো দিবই লাগিব এতিয়া ইউনিভাৰ্চিটি এখন গঠন কৰিব লাগিলে কমচে কম 10 বছৰ লাগিব ইয়াৰ আন্তঃগাঁথনি ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব লাগিলে বিল্ডিং হয় ইত্যাদি বনাব লাগিলে কমচে কম এটা চেণ্ট্ৰেল ইউনিভাৰ্চিটি 10 বছৰ লাগিব কিন্তু আৰম্ভণিতে আমি কাৰোবাৰ ঘৰ ভাড়াত লৈ পেলাই আমি ক্লাছ কৰিব পাৰিম ইউনিভাৰ্চিটিৰ তেতিয়াহ'লে 10 বছৰ যদি লাগে UPPলে 10 বছৰলৈকে ভাল কাম কৰিব লাগিব না নাই আজি মই ব্যক্তিগত নিজৰ কথাটো ক'বলৈ নালাগে আচলতে মই হয়তো অলপ ভাল কাম কৰিছিলোঁ ৰাইজৰ আশীৰ্বাদ পাইছিলোঁ মই আন লোকেল জায়গাত এবাৰ এটা MLA হৈছোঁ পানীৰী আকৌ আহি পেলাই মাজপথত MLA হৈছোঁ আজিও আমি ৰাইজৰ মাজত সমাজৰ মাজত আছোঁ ৰাইজৰ আদৰ লাভ কৰি আছোঁ সমাদৰ লাভ কৰি আছোঁ এই চিন্তা চৰ্চাতে আমি যদি যাই থাকোঁ আদৰ্শগতভাৱে তেতিয়াহ'লে UPPL লাষ্টিং কৰিব লং লাষ্ট কৰিব কিন্তু কৰাপশ্যন মুখত কৈ পেলাই নিজে যদি লুটি ফুটি খাই থাকে তেতিয়াহ'লে নহ'ব এইটো অন্যায় হ'ব বড়ো জাতি এইটো কনচিডাৰ কেতিয়াও নকৰে কিন্তু জেনেৰেশ্যন আকৌ আহি যাব ভাবিছে নেকি প্ৰমোদ বড়ো গোবিন্দ বসুমতাৰী ৰঞ্জন দৈমাৰী হেক নেতা বুলি ভাবিছে নেকি আকৌ নতুন প্ৰজন্মৰ পৰা তেওঁলোকে আৰু বেছি শ্ৰেষ্ঠতম লিডাৰ আহি যাব পাৰে কাৰণ বড়ো জাতিৰ আশীৰ্বাদ আছে বড়ো জাতিৰ ৰজা আছে ৰাজ্য আছিল তেখেতসকলৰ ভগৱান আছিল ব্ৰহ্মা বিষ্ণুই ভাল পাইছিল সেইকাৰণে আজি বড়োসকলৰ আদি শেষ হৈ নাযায় গতিকে বড়োসকলৰ মাজত এটা সময়ত আমাৰে নাতি পুতি তেওঁলোকৰ পৰাই কোনোবাই বীৰ আহিব পাৰে গতিকে সেইটো ভৱিষ্যতৰ কথা চিন্তা কৰিব নালাগে ভৱিষ্যত আমাৰ ভাল হ'বই কোনো জাতিৰ সংগ্ৰামৰে বিপ্লৱে 6 বছৰ 10 বছৰ 17 বছৰৰ পাছত 3খন চুক্তি হোৱাটো ক'তো নজিৰ নাই এটা আমাৰ বড়োসকলে ইউনাইটেডলি কাম কৰিছে একত্ৰিতভাৱে সংগ্ৰাম কৰিছে যাৰ কাৰণে আমি ফলবিলাক পাইছোঁ কিন্তু আমি ৰাজনীতিত অহাৰ পাছত কিছুমান এছাম লিডাৰে কেতিয়াবা পাহৰি যায় আৰু বিশ্বাসঘাতকতা কৰে আৰু এই বিশ্বাসঘাতকতা যদি কেতিয়াবা ধৰা পৰে মানুহৰ মাজত এই ৰাজনীতিৰ দল কেতিয়াও লাষ্টিং নকৰে আজি AGPৰ কি হ'ল AGPতে এতিয়া 14 জন মানুহে MLA আছে উপায় নাপায় BJP লগত এলায়েন্স কৰি সিহঁতে গভৰ্ণমেণ্টত আছে উপায় নাই অক্সিজেন লৈ থাকিব লগা হৈছে BJPৰ অক্সিজেন ল'ব লগা হৈছে গতিকে এতিয়া BPFৰে সেই বিদায় ৰজনী 15 বছৰ দিয়াৰ পাছত আৰু 20 বছৰ কিয় দিব লাগে ৰাইজ সচেতন এজন মানুহক দুটা টাৰ্মছলৈকে MLA বনাব পাৰে MP বনাব পাৰে তৃতীয়বাৰলৈকে দিব নালাগে তেতিয়া আমাৰ ৰাইজৰ লোকচান হয়
পৰিৱৰ্তন আনি থাকিলে ৰাইজৰ কাম হয় এই নতুন প্ৰতিজনে কাম কৰিবলৈ উদ্যম পায় মই ভাল কাম নকৰিলে মোকো এবাৰ গিৰাই দিব ৰাইজে মোক বিদায় দিব গতিকে ইউপিপিএলে এইটো ভয়ত কাম কৰিবলৈ বাধ্য হ'ব আমি বিপিএফক ইমান ক'লোঁ আমি যদি সেইটোৱেই কৰোঁ তে এতিয়া ইউপিপিএফক কোনে গ্ৰহণ কৰিব গতিকে ইউপিপিএলৰ ওপৰত আস্থা আছে ৰাইজে এতিয়া আহিছে দলে বলে তেখেতসকলক এই নিৰ্বাচনত জয়যুক্ত কৰাই পেলাই শাসনত আনিব আৰু বিটিআৰটো সম্পূৰ্ণ ৰূপায়ণ কৰাৰ কাৰণে সহায় সহযোগ কৰিম বুলি ৰাইজে এতিয়া সংকল্পবদ্ধ তাতে বিপিএফে ইয়াৰ মানে জিলাচি কৰাৰ কোনো যুক্তি নাই বিপিএফক সমৰ্থন দিব অপজিশ্যনৰ বেঞ্চত বহি হয়তো আমাৰ ক'ব লগা নাই এতিয়া অঞ্জলি ডেমাৰীৰ নিচিনা এজন মেচিউৰ্ড মহিলাগৰাকী আহি গ'ল হয়তো কালি আমাৰ ইউপিপিএলৰ লগত আহিব পাৰে বিপিএফৰ আদৰ্শ যদি ভাল নাপায় এতিয়া আৰ্টিফিচিয়েল জইনিং বুলি মই ধৰি লৈছোঁ হয়তো কালিয়ে আহি যাব পাৰে ইউপিপিএলত গতিকে সেইটো আশাবাদী আৰু তেখেতে আমি আহাটো ভাল কৰোঁ ভাবোঁ ইউপিপিএলত আহিলে তেখেতৰ লাভজনক বেছি হ'ব কিন্তু বিপিএফত লাভ নাই বিপিএফত গ'লে মেইন ষ্ট্ৰীম বড়ো জাতিৰ এগেইনষ্টতহে তেওঁ কেম্পেইন কৰা হ'ব বৰ্তমান বিটিআৰৰ এগেইনষ্টত যোৱা মানে কি বড়ো জাতিৰ এগেইনষ্টত যোৱা সেইটো মনত ৰাখিব কিন্তু তেখেতে পাৱাৰত আনিবলৈ চেষ্টা কৰিব পাৰে কিন্তু পাৱাৰত আহিলে আমাৰ বিটিআৰ একো নহ'ব হাগ্ৰামা মহিলা ডাঙৰে বিটিআৰ মানে চুক্তিটো মূল্যহীন বুলি কৈছে আৰু তেখেতে গ'লে পাৱাৰত আহিলে সঁচাকৈ বিটিআৰ মূল্যহীন হ'ব বিটিআৰ সিহঁতে ইমপ্লিমেণ্ট কেতিয়াও নকৰে গতিকে ইউপিপিএলে কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট কৰিব আৰু আমিও হ'বলৈ নিদিওঁ ৰাইজেও সেইকাৰণে সচেতন হ'বলৈ মই আহ্বান জনাইছোঁ যাতে আমাৰ কৰাপশ্যন ফ্ৰী গভৰ্ণমেণ্ট আহে আৰু ৰাইজে সহযোগ কৰিব লাগিব